নমস্কাৰ বন্ধু বান্ধৱসকল শান্তি চুতীয়া চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে মোৰ চেনেলটো খোলা বহুত দিনে হ'ল, কিন্তু মই আজিলৈকে এটা ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ আজি এটা ভিডিঅ' শ্বুট কৰি দিয়া যাওক। আচলতে মোৰ ঘৰ তিতাবৰ বৰহোলাত। তিতাবৰ কোৰ্টত মোৰ এটা অফিচিয়েল কাম আছিলে, তো কৰি আহিলোঁ। মা আৰু মই গৈছিলোঁ আৰু ভাবিলোঁ ঘূৰি আহি পেলাই আমাৰ ঘৰৰ ওচৰতে এখন ধুনীয়া চুইচ গেট, মোৰ বেকগ্ৰাউণ্ডত যিহেতু দেখিছে ধুনীয়া এটা পৰিৱেশ আছে, ভাবিলোঁ ঘূৰি আহোঁতে চাই যাওঁ আৰু লগতে আপোনালোককো দেখুৱাই লৈ যাওঁ। ঠাইডোখৰ নাম হৈছে যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ চৰাইপানী জলসিঞ্চন প্ৰকল্প। আৰু এয়া আমাৰ মাতাশ্ৰীয়ে ভাবিলে অকণমান প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি কৰি খোজকাঢ়ি চাওক। এয়া চাওক, বহুত সুন্দৰ পৰিৱেশ হয়। আৰু এই নদীখন দেখিছে একদম পাহাৰৰ পৰা বৈ আহিছে, চাওক। আৰু ওচৰতে চুইচ গেটৰ ওচৰতে এটা শিৱ মন্দিৰ বনাই থকা হৈছে। কিমান ধুনীয়া পৰিৱেশ চাওক। চুইচ গেটৰ পৰিৱেশ চাবলৈ বহুতো মানুহ আহি থাকে। এইয়া পোৱালি দুটা দেখিছে, ইহঁতে খেলি আছে। বহুত ধুনীয়া পৰিৱেশ, যদি আপোনালোকে অহা নাই এবাৰ আহি চাব। আৰু এই আমাৰ মায়ে ভাবিছে ওপৰলৈ অলপ গৈ চাওঁ। ইয়াৰ ওপৰতো গৈ পেলাই কাম কৰা হয়, এইবিলাক যেতিয়া পানী বাঢ়ি আহে ইয়াতে ওপৰতে উঠি পেলাই কাম কৰেগৈ। আৰু ওপৰত এনেকৈ গৈ পেলাই ফটোশ্বুটো কৰিব পাৰি। বহুত ধুনীয়া প্লেচ হয়, এটা বহুত ধুনীয়া প্লেচ। এয়া মাক মই ভিডিঅ' কৰি দিছোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মোৰ চেনেলটো নতুন হয়। গতিকে আপোনালোকৰ সহায় সহযোগিতাৰ নিতান্তই প্ৰয়োজনীয়। তেনেহ'লে ইমানলৈ আজিলৈ আহিছোঁ। বাই বাই।